দ্বাদশ সাধাৰণ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰথম ডিফু পৰ্দাপণ বিতৰণ কৰিলে গৃহিণীক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা অধীনৰ ৰন্ধন গেছ বিষয়া কৰ্মচাৰীসকলে বোকাঘাট বোকাজান চিলনীজানৰ পৰাই চলাই নীলি ব্লক কাৰ্যালয় নীৰৱ দৰ্শকৰ ভূমিকাত ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰ সদৌ কাৰ্বি আংলং সাক্ষৰ ভাৰত মিছন এছ'চিয়েশ্যনৰ উদ্যোগত দেনগড় শিক্ষক ভৱনত সভা অনুষ্ঠিত নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজৰ সমূহ দৰ্শকসকললৈ কাট নিউজ চেনেলৰ তৰফৰ পৰা কাতি বিহু আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া আহিছো প্ৰথমটো খবৰলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনৰ পিছত 18 অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিফুত প্ৰথম পৰ্দাপণ ডিফুত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে 457 গৰাকী দুখীয়া গৃহিণীসকলক বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা অধীনৰ ৰন্ধন গেছ ডিফু চহৰত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিফু প্ৰয়াত জয়সিং দলৈ সোৱৰণী অডিটৰিয়াম হলত এক ৰাজহুৱা সভাত মিলিত হয় প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা অধীনত 457 গৰাকী দুখীয়া গৃহিণীৰ মাজত বিতৰণ কৰে ৰন্ধন গেছ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা 1000 টকা ৰাজ্য চৰকাৰৰ পৰা 1600 টকা ৰাজ্যৰ দুখীয়া গৃহিণীসকলৰ নামত ৰন্ধন গেছৰ বাবে ব্যয় কৰা হৈছে দুখীয়া গৃহিণীসকলক গেছ বিতৰণ অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে শিক্ষাৰ যদিহে মানুহ শক্তিশালী হয় গতিকে কাৰ্বি আংলঙৰ উঠি অহা প্ৰজন্মক ভাল শিক্ষা দিব লাগিব এলপি স্কুল হাই ছেকেণ্ডেৰী কলেজ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ সেইটো সপোন আছে কাৰ্বি আংলঙৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ আমাৰ লক্ষ্য আছে গতিকে প্ৰফেচৰ ৰাইজ আপোনালোকে কেৱল এই কথা আপোনালোকে মনত ৰাখিব লাগিব যে চৰকাৰৰ প্ৰতিখন আঁচনি যাতে সফল ৰূপত ৰূপায়ণ হয় আৰু ৰূপায়ণ প্ৰক্ৰিয়া যাতে উন্নত মানদণ্ডৰ হয় কোনোৱে যাতে কোনো আঁচনিৰ ধন আত্মসাৎ কৰিব নোৱাৰে পূৰ্বতে তুলিৰাম ৰাহং ডাঙৰীয়াই কৈছিল পূৰ্বৰ চৰকাৰে এই আঁচনিবিলাক ভালদৰে ৰূপায়ণ নকৰাৰ বাবে আমাৰ কাৰ্বি আংলঙৰ ৰাইজ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'ল উন্নয়নৰ মুখ নেদেখিলে হাজাৰ হাজাৰ কোটি টকা অথলে গ'ল ৰাইজে যদি সেই কোটি টকাৰ প্ৰকৃতাৰ্থত তাৰ পুৰা সুবিধা পালে হয় আজি এইখন সমাজ পিছ পৰি নাথাকে কিন্তু পূৰ্বৰ কথাবিলাক কেৱল আমি সমালোচনা কৰি থাকিলেই নহ'ব এতিয়া ৰাইজৰ সন্মুখত এইটো প্ৰশ্ন আছে যে আপোনালোকে এতিয়া কি কৰিব আমাৰ ওচৰত এই প্ৰশ্ন ৰাইজৰ তৰফৰ পৰা আহিছে গতিকে সেইবাবে আমাৰ উত্তৰ স্পষ্টভাৱে জনাইছোঁ যে আগৰ দিনত এই কাৰ্বি আংলঙত তুলিৰাম ৰাহং ডাঙৰীয়াৰ নেতৃত্বত বলিষ্ঠতাৰে এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত দীৰ্ঘকালে কাম কৰি যাব আৰু ইয়াত আমাৰ নিৰ্বাচিত যিমান সংখ্যক প্ৰতিনিধি আছে সকলোৱে নিষ্ঠাৰে কাম কৰিব লাগিব আমাৰ মাননীয় বিধায়কসকলেও নিষ্ঠাৰে কাম কৰি আহিছে ইয়াৰ লগতে সমগ্ৰ পিছপৰা কাৰ্বি আংলং জিলাৰ বাট পথসমূহৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা পৰিষদলৈ 500 কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে কাৰ্বি আংলঙত আৰু এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে তদুপৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভা কক্ষত সকলোৰে উপস্থিতিত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত জিলাখনৰ বান পীড়িতৰ সাহায্যৰ বাবে প্ৰদান কৰা হয় 1 লাখ টকাৰ এখন চেক হয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে কাৰ্যবাহী সদস্য পৰিষদৰ সদস্যৰ লগতে 4 বিধায়কৰ লগতে বহু ৰাইজৰ উপস্থিতিত অনেক প্ৰতিশ্ৰুতিৰ বৰষুণ দিলে মুখ্যমন্ত্ৰী সোণোৱালে বিশাল সভাত উপস্থিতি ৰাইজ সেই বৰষুণত সাংঘাতিকভাৱে তিতি বুৰিও গ'ল যদিও বাস্তৱত মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰবল প্ৰতিশ্ৰুতিৰ বৰষুণে কাৰ্বি আংলংবাসীৰ ভূমিত আশাৰ কঠীয়া গজাব পাৰিব নে নাই সেয়া সময়তেহে লক্ষণীয় হ'ব বিনামূলীয়া ৰন্ধন গেছৰ ব্যৱস্থা যেটো কৰা হৈছে গোটেই সমগ্ৰ ৰাষ্ট্ৰজুৰি আৰু সেই ব্যৱস্থাৰ অধীনতে আজি কাৰ্বি আংলঙতো বিভিন্ন গৰাকী হিতাধিকাৰীক এনেধৰণে বিনামূলীয়া ৰন্ধন গেছৰ কানেকশ্যনটো দিয়া হৈছে আৰু
1600 টকা কেন্দ্ৰীয় চৰকাৰ আৰু 1000 টকা ৰাজ্য চৰকাৰ গতিকে আমি আগন্তুক দিনত অসমত প্ৰতিটো পৰিয়াল যিবিলাক পৰিয়ালে এতিয়াও খৰি ব্যৱহাৰ কৰি আছে বা নানা ধৰণৰ মানে তেখেতসকলে ৰান্ধিবৰ কাৰণে বহু কষ্ট স্বীকাৰ কৰি আছে গতিকে সেই পৰিয়ালবিলাকলৈ তেনেধৰণে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপদেশ মতে আমি তেখেতসকলৰ সেই দুখবিলাক আঁতৰ কৰিবৰ কাৰণে ৰন্ধন গেছৰ বিনামূলীয়া ব্যৱস্থা কৰিম কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাকেশ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাত এনে বহু চৰকাৰী বিভাগীয় কাৰ্যালয় আছে যিসমূহৰ বিষয়া আমোলাসকলে গুৱাহাটী নগাঁও জাগিৰোড আদি নিজা বাসভৱনৰ পৰাই নিয়ন্ত্ৰণ হয় কাৰ্যালয়ৰ কাম-কাজ যাৰ বাবে বিষয়া আমোলাসকলে নিজ গৃহত বহি মোবাইল বা ফোন যোগে আৰ কাপুৰত থকা শাসক নেতাসকলৰ দুৰ্নীতিমূলক কাম-কাজ সম্পন্ন কৰে আৰু এনে কামত ৰাজ্যৰ উন্নয়ন কম বিষয়া আমোলা তথা আৰ কাপুৰৰ আৰত থকা শাসক নেতাসকলৰ মুনাফা থাকে বেছি বুকাজান মহকুমা অন্তৰ্গত 25 নং নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিলিপ ব্লক উন্নয়নৰ কাৰ্যালয়ত সময়মতে কাৰ্যালয়ত বিষয়া কৰ্মচাৰীসকল উপস্থিত নথকা বাবে আজিকুপতি পিছপৰা এলেকাটোৰ উন্নয়ন হৈ পৰিছে স্থবিৰ চাও আহক আনন্দ টেৰাঙৰ এই ৰিপৰ্ট নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰাজ্যে নিলিপ ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কিবা আঁচনিসমূহৰ বিষয়ে জানিবলৈ আহিলেও কাৰ্যালয়ত কাকো নাপায় অহা বাদে ঘূৰি যোৱাৰ বাহিৰে নাথাকে কোনো উপায় সকলোৱে জানে পিছপৰা ৰাজ্যৰ উন্নতিৰ বাবে 2005 চনতে নিলিপ পৰিষদীয় সমষ্টিত স্থাপন কৰা নিলিপ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ভিডিঅ' জেই একাউণ্টেণ্টকে ধৰি আন কৰ্মচাৰীসকলেও স্বাভাৱিকতে কাৰ্যালয়ত উপস্থিতি অনেক কম হোৱা পৰিলক্ষিত হয় যাৰ ফলত এলেকাটোৰ উন্নয়ন প্ৰায় শূন্য বুলিয়ে ক'ব পৰা যায় বছৰি জিলাখনৰ আন ব্লক উন্নয়ন কাৰ্যালয়ৰ দৰে নিলিপ ব্লকলৈও কোটি কোটি টকা আহে কিন্তু এই কোটি কোটি টকা আঁচনিৰ ধন কলৈ যায় সেয়াহে ৰাইজে নাজানে ইমান বছৰে এইদৰে পৰিষদৰ চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবে দুগুণ উৎসাহেৰে আঁচনি ৰূপায়ণৰ নামত সমুদায় ধন বিষয়া আমোলা তথা কৰ্মচাৰীসকলে আত্মসাৎ কৰি পেলায় যদিও ৰাইজৰ আশা এইবাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পূৰ্বৰ নজিৰ বন্ধ কৰি সকলো আঁচনিৰ ধন সঠিক ৰূপায়ণ কৰি অঞ্চলটোৰ উন্নতিৰ জখলাত ক্ৰমে আৰোহণ কৰিব কিন্তু কাৰ্যালয়ত পূৰ্বৰে পৰা চলি অহা জিলাখনৰ বাপতি শাসন নিয়মটো এৰিব পৰা নাই এতিয়াও আৰু সেই নিয়ম অটুট ৰাখি কাৰ্যালয়টোত নৈক চকীদাৰেহে থাকি সৰ্বা হয় এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইছন ইংলিঙে কয় যে जॉब कार्ड अमेन पेन लदाके मेंटुनी के ऑफिस के दोई बाके लदाक ऑफिस लो मत के मुपे अमिथांग चिठान लो नाइट चौकीदार चिठान लो अनारलो तालांगली सिदोलो अजुता लांगली सिदोलो लासो तेंग लो पुलो तांगते जितु कुटी कुटी ट्रांजैक्शन लासो ट्रांजैक्शन बांके लदाक थेतान करप्शन दो अथेला तुम लो आंदा ऑफिस दोहाई है ऑफिस के दोहाई जे गली लो लतुम बांगे अपोर लोते ऑफिस लो फोन यादिम लतुम चितरेक बॉय नॉन के दो के बोकाजान लोंग लदाक नीली बरादा तुम बताई ला जॉब कार्ड इपाक अमेन पेन के दाम से तमे बताहिनी थम दाम से ता लोंग ले ला तुम उन एपो दाम दे ला संथत मेंटुनी सिलोनियन लोंग तो ऑफिस पदो ला तुम मेंटुनी गुलाहाट लोंग तो पदो पुसिपु मेंटुनी ला तुम हा बोकाघाट लोंग तो पदो ला पे मेंटुनी रोंगाजान लोंग तो पदो ला अनंग तन चितरेक बॉय पेन ऑफिस की दो बांके इसी माथामिमी ला सिला तुम अफान दाक के डेवलपमेंट ला दाक जॉब कार्ड अलाम थे बांके आईवाईएम नंपुदा के टांगते दो पिक अलीस लो टेंग पुलोते लातुम के पतांग सी ओंस का लदाक काम क्लेम प्लेसी थेकलो तासी प्राप्जिन पेन बोकाजान लदा लदाक निलिप आ ब्लॉक लो नंगे दो देत अपुथाक बांके इसी लांगदामे लो पुते जुडिशियल इंक्वायरी पदोसी कोमासी के चौक चेमा लातुम अफान लंके आ वीडियो तुम अफान अदाय एन नहीं पुपेन लापेन लदाक काउंसिलर लोंग कचारी तुम लदाक कोमाने पॉलिटिकल लीडर तुम करप्शन अपुथा कचेरा थेतांदो पु माथा मेमे अलाम बांके रादा तुम पेन कोय थेकलो लापेन लदाक मेंटुने नेट अलाम निंजी मेंटुने ला तुम सिक्योरिटी अलाम निंजे नेट अलाम पुलो तांते नॉन एन दाक बांके नॉन दादाक मासी बैंक दा सुलिबम लो लदाक मासी थाना माता दोलो सिक्योरिटी रेजन पुले लांगदाम लासी प्राप्जिन पेन दाक आरादा फार्मान लदाक निलिप आराद कचिंग थुरा फार्मान अफान प्राप्जिन पेन दाक कार्बिंग लो ऑटोनोमस काउंसिल तुलिराम रोंहांग बीजेपी गवर्नमेंट की चारी पोन तुम प्राप्जिन पेन लदाक निलिप ब्लॉक लो वानथुनें पुसी नि तुम कार्बी स्टूडेंट एसोसिएशन आ हिन पेन डिमांड लो लापेन प्राप्जिन पेन लदाक वान पीसी दाक निलिप आराद कचिंग थुरा फान वान पिनांग पो काली पुलो तांगते प्राप्जिन पेन लदाक आराद तुम aning ki pung aning ki kang pen pine pad ladak kachesong padokok ji isyang ring ketando
সদৌ কাৰ্বি আংলং সাক্ষৰ ভাৰত মিছন এছ'চিয়েশ্যনৰ উদ্যোগত 18 অক্টোবৰত দেনগাঁও শিক্ষক ভৱনত অনুষ্ঠিত হয় এখন সভা বিক্ৰম ৰংপিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰভাত তাৰৈ আহিবলগীয়া দিনবোৰত দেশ তথা ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলং জিলা সাক্ষৰ ভাৰত মিছনৰ জড়িত কৰ্মচাৰীসকলৰ সুনিশ্চিত ভৱিষ্যতৰ বাবে মিছন সফল ৰূপায়ণ অব্যাহত থকা আৰু কৰ্মচাৰীসকলৰ কৰ্মৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ দাবীৰে নতুন দিল্লীলৈ ধৰ্ণা দিয়া আদি কথাবোৰ প্ৰধানকৈ ঠাই পায় সভাখনত সভাত জিনথং ব্লক কোঅৰ্ডিনেটৰ মিলি ৰং পিপি সামেলাংছো ব্লক কোঅৰ্ডিনেটৰ প্ৰভাতৰ ৰংফাৰ প্ৰমুখ্য মাষ্টাৰ ট্ৰেইনাৰ ৰাজীৱ হানছে লংকি তেৰণকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৰবিন বে ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো সমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে হয় ডিফুস্থিত প্ৰয়াত জয়সিং দলৰ খুৰণী অডিটৰিয়াম হলত অনুষ্ঠিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰপূৰ্ণ সভাৰ কথাই এই প্ৰতিবেদনত ক'ব বিচাৰিছো আৰু দেখুৱাব বিচাৰিছো ৰাজ্যৰ প্ৰতিনিধি তথা বিধায়ক ডক্টৰ মানসিং ৰংপিৰ কৰ্মকাণ্ড ক'ব বিচাৰিছো আৰু দেখুৱাব বিচাৰিছো ৰাজ্যৰ প্ৰতিনিধি তথা বিধায়ক ডক্টৰ মানসিং ৰংপিৰ কৰ্মকাণ্ড চাওক কেনেকৈ এক গুৰুত্বপূৰ্ণ সভা এখনত নিশ্চিন্ত মনে টোপনিয়াই আছে আপোনাৰ আৰু আমাৰ ভৰসাৰ জনপ্ৰতিনিধি গৰাকী যেন সেই ঠাইত সেই সময়ত একোৱে ঘটা নাছিল হাস্যকৰ কথা যে ইয়াৰ মাজতেও
মুখ্যমন্ত্ৰী সোণোৱালৰ ভাষণত আপ্লুত হৈ কাৰ্বি আংলঙৰ উঠি অহা প্ৰজন্মক ভাল শিক্ষা দিব লাগিব এলপি স্কুল হাই ছেকেণ্ডেৰী কলেজ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ সেইটো সপোন আছে ৰাইজে দিয়া হাততালিৰ শব্দ শুনি অৱশ্যে হাততালি দিবলৈ পাহৰা নাই ডাক্তৰ ৰংপিয়ে মুখ্যমন্ত্ৰী বা মন্ত্ৰী যিয়ে যি নকক মাথোন হাততালি দিয়ে পুনৰ 5 বছৰ কাৰ্যকাল পুৰা কৰিব পাৰিলেই হ'ল এনে ভাৱ নেকি বিধায়ক ডাক্তৰ ৰংপিয়ে য'ত জিলাৰ বিধায়কসকলৰ লগতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অধ্যক্ষ কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যৰ লগতে মুখ্যমন্ত্ৰীৰ লগত অহা কেইবাগৰাকী মন্ত্ৰীও উপস্থিত আছিল ইমানেই নহয় অলপতে বিধানসভাৰ অধিৱেশন চলি থকা সময়তো টোপনিয়াইহে কটালে আমাৰ জনপ্ৰতিনিধিগৰাকীয়ে কোনোমতে তেওঁ বহু চেষ্টা কৰিও দুচকু খুলিবকে নোৱাৰিলে আনপিনে তেওঁ আকৌ পাৰ্বত্য উন্নয়ন মন্ত্ৰী পদৰ দাবীদাৰ ৰাইজে নিজেই ভাবক এনে জনপ্ৰতিনিধিৰ পৰা কাৰ্বি আংলঙৰ সৰ্বসাধাৰণ ৰাইজে কি আশা কৰিব পাৰিব কাৰ্বি আংলঙবাসীৰ সৰ্বসাধাৰণ ৰাইজৰ সন্মুখত অনাগত দিনবোৰৰ বাবে এয়া ডাঙৰ প্ৰশ্নবোধক চিহ্ন কাতি বিহু সময়ৰ আহ্বানক বাধা দি ৰাখিব কোনে হয় কোনো গীতিকাৰৰ গীতৰ দৰে সময়ৰ আহ্বানক বাধা দি কোনেও ৰাখিব পৰা নাই হেহে হেউজিয়া আহিনৰ নিয়ৰ তিতা এটা মুহূৰ্তত হাতে হাৰে ভৰিত হাৰে ধাননি পথাৰ গৃহস্থৰ চোতালৰ একোণত থকা তুলসীৰ তল পবিত্ৰ বন্তিৰে আলোকিত কৰিবলৈ আহিল কাতি বিহু আহিছে কৃষকৰ ঘৰলৈ হেউজি ধাননিৰ পথাৰলৈ নিয়ৰ ভৰা দুবৰি গুচকি কেৱল কৃষকৰ ঘৰলৈ নহয় আহিছে চহৰলৈ আৰু নগৰলৈকো তুলসীৰ তলত এগছি বন্তি জ্বলাই আহি থকা হেমন্তত ধনে ধানে ভঁৰাল পূৰ্ণ হোৱাৰ লগতে গৃহস্থৰ ঘৰখন সুখ সমৃদ্ধিৰ প্ৰাৰ্থনা কৰিব পৰিয়ালটোৱে আৰু পথাৰত বন্তি গছি জ্বলাই লক্ষ্মীক সকলো প্ৰকাৰৰ বিধ্বংসীকাৰী পোক পতংগৰ পৰা ধাননি ৰক্ষা কৰাৰ আশীৰ্বাদ বিচাৰিব উল্লেখ্য আজি কাতি বিহুৰ উদযাপনৰ পিছতে কালিলৈ দীপাৱলী আনন্দৰ উৎসৱ দীপাৱলী সমগ্ৰ দেশৰ লগতে অসম তথা আটাইবোৰ জিলাবাসী ৰাইজে অতি উৎসাহ উদ্দীপনাৰে উদযাপন কৰিব পোহৰৰ উৎসৱ দীপাৱলী কিন্তু আনন্দৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ গৈ ভিন্ন ৰঙী ফুলজাৰি কাণতাল মৰা বোমা ফুটাই গোটেইটো পৰিৱেশ ধোৱা আৰু বিকট শব্দৰে প্ৰদূষিত যাতে নকৰে তাৰ বাবে প্ৰত্যেক নাগৰিক তথা ব্যক্তিয়ে সচেতন হোৱা প্ৰয়োজন ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ